তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাৰ্থ এণ্টাৰটেইনমেণ্ট ব্লগ। তো মই আজি এটা পথাৰৰ ব্লগ কৰিম, মানে কি পথাৰত আমাৰ ধান ৰোৱা হৈ আছে। তো তাতে এটা গাঁৱলীয়া পৰিৱেশ এটা দেখুৱাম, মানে কি কেনেকৈ ধান কটা হয়, কি হয়, মানে কিমানজনী দাৱনি হৈছে, তাৰে ওপৰত এটা মানে মই ভিডিঅ' এটা বনাম। তো চাব সকলোৱে মৰম দিব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন আমাৰ গাঁও হয়, এখন চাব পাৰে এখন ধানৰ দিন চলি তো ইয়াত চাব পাৰে মই খানা দিবৰ কাৰণে আহিছোঁ। তো ইয়াৰ পথাৰৰ অৱস্থা বিশেষ ভাল নহয়। ইয়াৰ অৱস্থা এনেকুৱা চলিব, বৰষুণ দি আছে ন, চবফালে মানে বোকা মই পৰিৱেশ হ'ল। আপোনালোকৰ ফালে কমেণ্ট কৰি জনাবচোন কেনেকুৱা এটা পৰিৱেশ হয়। তো মাতটো ভাল নাহিবও পাৰে, কাৰণ কি হয় মোৰ আজি অলপ চৰ্দি টাইপৰ হৈ আছে মানে। তো সেইটো কাৰণে চবফালে সোণালী পৰিৱেশ, চবফালে এক সোণালী পৰিৱেশ ইয়াত। তো ব'লক আমাৰ পথাৰখনত ক'ৰ পৰা ক'লৈ আছে, কেনেকুৱা ধান হৈছে, চব গোটেইখিনি আপোনালোকক দেখুৱাম আৰু এইটো ভিডিঅ'ত। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। ইয়াত চাওক আমাৰ পথাৰৰ ৰাস্তা। পথাৰৰ ৰাস্তা চবে বোকা পৰিৱেশ। জীৱন ভঙা দলং হাই খালতে পৰিলং, হাই জীৱন ভঙা দলং হাই খালতে পৰিলং। এতিয়া টাইমততো আৰু গাঁৱলীয়া মেইন আৰু চৰ্দি লাগিছে, মাছটো ভুল হ'ব পাৰে। তো আমাৰ এইডোখৰ পৰাই আমাৰ পথাৰ হয়, এয়া চাব পাৰে। এয়া দেখিছোঁ পাইছে, এয়া আমাৰ দাৱনি হৈছে আজি। তো ব'লক আমাৰ গোটেই পথাৰখন আপোনালোকক দেখুৱাই। বলিয়া যৌৱনে তোকেহে বিচাৰে, নেপালে কাষতে বুকুখন খলি ধলি লাগে। তোকেহে বাচিলো বহুতৰ মাজতে, পগলা হলো মই জানোনে তোৰে মন পাবলে। জীৱন ভঙা কেনেকুৱা হৈছে জনাব, কমেণ্ট কৰি যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। হাই জীৱন ভঙা দলং হাই খালতে পৰিলং।
এয়া আমাৰ মা হাই এয়া আহি আছে আমাৰ ধাননি চব এয়া সৰিয়হত হয় আহি আছে এয়া আমাৰ বব হয় একদম আমাৰ গেংটোৰ মানে মেইন তো ববই কিবা এটা কৈ দিব ধান দা কেনেকুৱা লাগিছে ভালে লাগিছে বুঢ়ী ছোৱালীবোৰৰ লগতে বুঢ়ী হৈ দাই আছো অঁ তো এয়া আমাৰ বব হয় এয়া আমাৰ ধাননিতে হয় দাৱনিতে চবেই ধান দাই আছে আমাৰ পথাৰত ও কিসিম কিসিম ধান দা কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছে ভাল লাগিছে মোর খুলিয়াই বুকুতে মোর খুলিয়াই হে জানই তো এয়াই আছিল আপোনালোকে দেখিলে যে গোটেই আমাৰ যিখিনি দাৱনি হৈছিলে গোটেইখিনিতো মই দেখুৱাই দিলোঁ তো এতিয়া মানে কি এতিয়া ভাত খোৱা পৰ্বটো আহি পৰিছে তো ভাতটো খাব মানে ভাতৰ লগতনো কি আছে বা কেনেকৈ খায় কিহত খাব গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব তো এটা নতুন ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই সনৱালী শৈশৱ দিনবোৰ চব এৰি সময়ো নৰখে ৰাখিব নোৱাৰা ধৰি কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে কথা দিলো আজি আনিমে আজুৰি তোৰে সপোনকে